हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल रहमान डिजिटल व्लॉग्स। গোৱালপাৰা বুলি ক'লে আপোনাৰ মনলৈ বা আমাৰ মনলৈ সাধাৰণতে কি আহিব? আমাৰ মনলৈ আহিব লাগিব শ্ৰী সূৰ্য মন্দিৰ আৰু শ্ৰী সূৰ্য পাহাৰ। গোৱালপাৰা বুলি ক'লে এই দুটা বস্তু আমাৰ মনলৈ আহিব লাগিব। তো আজি আমি আপোনালোকক দেখুৱাম গোৱালপাৰাৰ শ্ৰী সূৰ্য মন্দিৰ আৰু শ্ৰী সূৰ্য পাহাৰ। এই শ্ৰী সূৰ্য পাহাৰত এটা সময়ত তিনিটা ধৰ্মৰ মানুহ একেলগে বসবাস কৰিছিল। হিন্দু, জৈন, বৌদ্ধ ধৰ্মৰ মানুহে একেলগে এইখন পাহাৰত বসবাস কৰিছিল আৰু যাৰ ফলত এইখন পাহাৰ বিখ্যাত হৈ পৰিছে। এইখন পাহাৰ বিখ্যাত হোৱাৰ কেইটামান কাৰণ আছে। কাৰণকেইটা আপোনালোকক কৈ আছোঁ। এইখন পাহাৰক দ্বিতীয় কাশী বুলিও জনা যায়, কাৰণ কাশীত আছে 1 লাখ শিৱলিংগ। এইখন পাহাৰত আছে 99,999টা শিৱলিংগ। তো আজি আমি আপোনালোকক দেখুৱাম শ্ৰী সূৰ্য পাহাৰ। তো বলক মোৰ লগত আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি বাইক ৰাখি দিলোঁ। আমি শ্ৰী সূৰ্য পাহাৰৰ ভিতৰলৈ গৈ আছোঁ। চাওক, ইফালে চাওক, গৰুবিলাক চাওক, কিমান গৰু, গৰুৱে গৰু। যাৰ নাই গৰু সি বোলে আটাইতকৈ সৰু। আহিবই লাগিব, কিয় নাহিব? শ্ৰী সূৰ্য পাহাৰ বুলি কথা। এই শ্ৰী সূৰ্য পাহাৰত আছে শ্ৰী সূৰ্য মন্দিৰ, আৰু এই শ্ৰী সূৰ্য মন্দিৰ অসমৰ একমাত্ৰ মন্দিৰ, যিটো মন্দিৰ শ্ৰী সূৰ্য পাহাৰত আছে। আৰু এই মন্দিৰত সূৰ্যক উপাসনা কৰা হয়, সূৰ্য মন্দিৰ বুলি কোৱা হয়। সূৰ্য দেৱতাক পূজা কৰিবলৈ এইটোৱেই অসমৰ একমাত্ৰ মন্দিৰ। আৰু এয়া আমি দেখুৱাই আছোঁ, এয়া হৈছে শ্ৰী সূৰ্য মন্দিৰ। আৰু এই মন্দিৰটো চাওক, মন্দিৰটো দেখিবলৈ বহুতেই ধুনীয়া, বহুতেই ধুনীয়া। আৰু এই মন্দিৰৰ ওচৰত এটা গম্বুজ আছে। গম্বুজটো চাওকচোন, এই গম্বুজটো ওখ, ভালেখিনিমান ওখ এই গম্বুজটো চাই লওক। আমি এতিয়া গৈ আছোঁ শ্ৰী সূৰ্য পাহাৰৰ ভিতৰৰ এখন ভাল লগা ঠাই। ইয়াতেই থাকিবলৈ মন গৈ আছে, ঘৰলৈ যাব মন যোৱা নাই। মানে বহুত ভাল লাগিছে ঠাইখন আহিছিলোঁ মই ক্লাছ 10ত থাকোঁতে এবাৰ আহিছিলোঁ, আৰু আজি আহিছোঁ গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰলৈ আপোনালোকক গোটেইখিনি বস্তু দেখুৱাবলৈ। কি আছে এই পাহাৰখনত, কিহৰ কাৰণে বিখ্যাত হৈছে গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰ। আৰু মোৰ লগত দুজন আছে, মোৰ দাদা আছে, মোৰ ভাইটি আছে। আমি তিনিওজনে আহিছোঁ আজি গোৱালপাৰাৰ শ্ৰী সূৰ্য পাহাৰ চাবলৈ, আৰু আমি আপোনালোকক গোটেইখিনি বস্তু দেখুৱাই দিম। আপোনালোকে চাই থাকিব। চাওক, আমি এতিয়া গৈ আছোঁ বৌদ্ধ ধৰ্মৰ যিটো উপাসনা কৰা ঠাই ভাস্কৰ্য, সেই তাতে গৈ আছোঁ। কিন্তু তাৰ আগতে চাওকচোন, এইটো পাথৰৰ ব্ৰিজ আপোনালোকে চাই আছে। এইটো পাথৰৰ ব্ৰিজ পাৰ হৈ যাব লাগিব। আৰু এই পাথৰৰ যিটো পানী আহি আছে, নিজৰাৰ পানীখিনি বহুত ঠাণ্ডা হয়, য'ত হাত মুখ ধোৱা যায়। এইটো চাওক, নলাটো বহুত ভাল লাগিছে। আৰু এই যে চিৰিবিলাক দেখিছে, এনেকৈ 360টা চিৰি পাৰ হৈ আমি যাব লাগিব বৌদ্ধ ধৰ্মৰ ভাস্কৰ্য থকা ঠাইখনত, মানে পাহাৰৰ একদম বুমত, মানে ওপৰত। আমিতো যাম, কিন্তু ৰাস্তাত যিবিলাক জংঘল চাওক, আমি যি চিৰিৰে উঠি যাম, সেই চিৰিবিলাক যিফালেদি গৈছে, মানে জংঘলে আৱৰি ধৰিছে। চাওক, পূৰা জংঘল। এই জংঘলৰ কাৰণে অলপ ভয় লাগি আছে। তথাপিও আমি যাম। কিন্তু যোৱাৰ আগতে কাষতে এটা পাথৰ আছে। এই পাথৰটোৰ ভিতৰৰ অংশখিনি আমি আপোনালোকক দেখুৱাই আছোঁ। এইটো চিৰিৰে গ'লে এই পাথৰৰ ভিতৰৰ অংশত যাব পাৰিম। পাথৰৰ ভিতৰত কি আছে গোটেইখিনি বস্তু চাই লওক। তাৰপিছত আমি ওপৰলৈ যিমান দূৰ পাৰোঁ উঠি যাম, আপোনালোকে চাই থাকিব। চাওক, পাথৰৰ ভিতৰত সোমাই আহিছোঁ। ভিতৰৰ দৃশ্যাংশ ৱাও, কি মজা লাগিছে। এইফালেৰে আৰু চিৰি আছে, এইফালেদি গ'লে সৰু এটা মন্দিৰ আছে ভিতৰত। সেই মন্দিৰটো চাব পাৰিব আপোনালোকে যদি যায়। ইয়াৰ ভিতৰেৰে সোমাই গ'লে সেই মন্দিৰটো চাব পাৰিব। মানে কৰোণাৰ কাৰণে মানুহ বেছি আহিব পৰা নাই, যাৰ বাবে এই যিবিলাক ঠাই আপোনালোকক দেখুৱাই আছোঁ, এই ঠাইবিলাক ভালকৈ আমি দেখুৱাব নোৱাৰিলোঁ, কাৰণ ইয়াতে মানুহৰ সমাগম নাই। আৰু মানুহৰ সমাগম নাথাকিলে এইবিলাক ঠাইত আহিবলৈ ভয় লাগে, আৰু সেই ভয়ৰ কাৰণে আমি উঠিব নোৱাৰিলোঁ। মানে কোনোবা দিন যদি আহোঁ, ইয়াৰ পিছত আমি আপোনালোকক শ্ৰী সূৰ্য পাহাৰৰ যিটো
নেচাৰেল বিউটি সেইটো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি যিখিনি দেখুৱাইছোঁ ইয়াতে সন্তুষ্ট থাকক। পৰৱৰ্তী আমাৰ ভিডিঅ' আকৌ আহিম আমি শ্ৰী সূৰ্য পাহাৰলৈ, আৰু শ্ৰী সূৰ্য পাহাৰত আমি আপোনালোকক দেখুৱাই দিম। কিন্তু আজি অলপ ভয় লাগি আছে। এই ৰাস্তাটো চাওকচোন, ৰাস্তাটো বহুত জংঘল, আৰু এনেকুৱা জংঘলৰ মাজেৰে আমি ওপৰলৈ উঠি গৈ আছোঁ। আৰু কিমান দূৰ যাব এনেকৈ, যিহেতু ৰাস্তাটো বেছি ভাল নাই, কাৰণ মানুহৰ সমাগম নাই, আৰু মানুহৰ সমাগম নাথাকিলে কোনো একো ভাল নালাগিব। তথাপিও চাওঁ, যিমান দূৰ পাওঁ উঠিবলৈ চেষ্টা কৰি আছোঁ, আৰু আমি আপোনালোকক কেমেৰাত দেখুৱাই আছোঁ যে আমি কিমান দূৰ উঠিব পাৰিম। তো বলক আমাৰ ভিডিঅ'টো চাই থাকক। জংঘলৰ মাজে মাজে আমি গৈ আছোঁ, ডিস্কভাৰীবিলাক দেখিছে যেনেকৈ জংঘলৰ মাজে মাজে অপাৰেশ্যন চলায়, ঠিক তেনেকৈ আমিও অপাৰেশ্যন চলাই আছোঁ। জংঘলৰ মাজে মাজে ৰাস্তা ওলাই গৈ আছোঁ। চাওক, ভাল লাগিব। আৰু চাওঁ আমি কিমান দূৰ উঠিব পাৰোঁ। উঠি আপোনালোকক যি দৃশ্য, তলৰ দৃশ্য সেয়া দেখুৱাম, আৰু বৌদ্ধ ধৰ্মৰ যি ভাস্কৰ্য থকা ঠাই সেইখিনি আপোনালোকক দেখুৱাই দিম। আৰু এয়া চিৰি, এই ৰাস্তাৰে ওপৰলৈ উঠি যাব লাগিব, আৰু বহুত দূৰ যাব লাগিব। 360টা চিৰি আছে। এই 360টা চিৰি পাৰ হ'লেহে আপোনালোকে পাব বৌদ্ধ ধৰ্মৰ ভাস্কৰ্য থকা ঠাই। সেই দৃশ্যবিলাক চাওক, বহুত ভাল লাগে ওপৰৰ পৰা। আমি আপোনালোকক বেক কেমেৰাৰ জৰিয়তে দেখুৱাই আছোঁ। তো বন্ধুসকল, এয়াই হৈছে গোৱালপাৰাৰ নেচাৰেল বিউটি। চাওকচোন কি ধুনীয়া লাগিছে। আৰু সেই যে বগা বগা দেখি আছে আপোনালোকে, সেইটো মই জুম কৰি দেখুৱাই আছোঁ। সেইটো বগা বগা দেখিছে, সেইটো হৈছে ব্ৰহ্মপুত্ৰ নদী। আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ বেছি দূৰত নহয়, অলপ ওচৰতে গোৱালপাৰা জিলাত থকা এই শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। আৰু ইয়াৰ পৰাই আৰু অলপ ওখত উঠিলে আৰু ভাল লাগিব চিনাৰীটো, কিন্তু দুৰ্ভাগ্যক্ৰমে আমি ওপৰত উঠিব নোৱাৰিলোঁ, যাৰ বাবে আমি ইয়াৰ পৰাই দেখুৱাই আছোঁ। বহুত এটা ভাল লগা চিনাৰী। গোৱালপাৰা চহৰৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দক্ষিণে এই শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। আপুনি যদি অসমৰ ক্ষেত্ৰত ক'বলৈ যায়, গুৱাহাটীৰ পৰা উত্তৰ পূব ছাইডত, গুৱাহাটীৰ পৰা উত্তৰ পূব প্ৰান্তত 132 কিলোমিটাৰ দূৰত এই গোৱালপাৰা শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। আৰু এই শ্ৰী সূৰ্য পাহাৰ বিখ্যাত বহুত শিৱলিংগ, যিবিলাক শিৱলিংগ, এইবিলাকৰ কাৰণে বিখ্যাত। এই গোটেই শ্ৰী সূৰ্য পাহাৰত বহুত শিৱলিংগ আছে। এই যে ইয়াতে এটা আছে, এনেকুৱা বহুত হাজাৰ হাজাৰ এই শ্ৰী সূৰ্য পাহাৰত শিৱলিংগ আছে। আৰু যাৰ বাবে এই শ্ৰী সূৰ্য পাহাৰখন বিখ্যাত হৈছে। ইয়াত নিজৰা আছে, ওখ বহুত মন্দিৰ আছে, আৰু এইবিলাকৰ কাৰণেই গোৱালপাৰা স্থিত এই শ্ৰী সূৰ্য পাহাৰ বিখ্যাত। শ্ৰী সূৰ্য পাহাৰৰ নামনি অংশৰ যি লুকছ চিনাৰী, সেয়া আমি কেমেৰাত ঘূৰাই দেখুৱাই আছোঁ যে এয়া হৈছে নামনি অংশৰ চিনাৰী। পাহাৰখনৰ নামনি অংশত থকা এয়া চিনাৰী, এয়া আপোনালোকে চাই আছে। চাৰিওপিনৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ। এয়া পুখুৰী আছে, এয়া পথাৰ আছে, বহুত চাবলগীয়া বস্তু। তো বন্ধুসকল, এয়াই আছিল গোৱালপাৰাৰ স্থিত শ্ৰী সূৰ্য পাহাৰৰ যি দৃশ্যাংশ, সেয়া আমি আপোনালোকক আমাৰ এই ভিডিঅ'ৰ যোগেদি দেখুৱাই দিলোঁ। পৰৱৰ্তী সময়ত আমাৰ চেনেলৰ পৰা এনেকুৱা নতুন নতুন ধৰণৰ ভ্লগছ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষতে থকা বেল আইকন বটনটো জোৰকৈ